এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৭ ডিচেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক প্ৰিয় দৰ্শকসকল, আজি ৰাতিপুৱাৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ, আজমলৰ বিৰুদ্ধে কৰিমগঞ্জ আৰক্ষীয়ে ল'ব বিহিত ব্যৱস্থা। মুখ্যমন্ত্ৰীয়ে ক'লে এই কথা। AIUDF প্ৰধান তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে হিন্দু সম্প্ৰদায় আৰু মহিলাসকলক লৈ কৰা অদ্ভুত মন্তব্যৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁৰ বিৰুদ্ধে ৰুজু হৈ থকা সকলো গোচৰ এতিয়া কৰিমগঞ্জ জিলালৈ স্থানান্তৰ কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰীত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে। মুখ্যমন্ত্ৰী শৰ্মাই কয়, এই গোটেই গোচৰবোৰ কৰিমগঞ্জ জিলালৈ স্থানান্তৰ কৰা হৈছে আৰু ইয়াৰ ওপৰত কৰিমগঞ্জ আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। উল্লেখ্য যে AIUDF প্ৰধান আজমলে যোৱা ২ ডিচেম্বৰত কৰিমগঞ্জৰ এক অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৪-৫ জনী মুছলমান ছোৱালীক বিয়া পাতিবলৈ আহ্বান জনোৱাৰ লগতে ২-৪টা লাভ জেহাদ কৰিবলৈ কৈছিল। অন্যহাতে হিন্দু লোকসকলে ৪০ বছৰৰ পিছত পৰিয়ালৰ হেঁচাত বিয়াত বহে বাবে সন্তান জন্ম দিব পৰা ক্ষমতা কমি আহে বুলি কোৱাৰ উপৰি আন কেইবাটাও বিতৰ্কিতমূলক মন্তব্য কৰিছিল। আজমলৰ এই চূড়ান্ত সাম্প্ৰদায়িক মন্তব্যই ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ পিছত অৰ্থাৎ ৩ ডিচেম্বৰত প্ৰথমে অসম জাতীয় পৰিষদৰ উপসভাপতি দুলু আহমেদে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছিল। দুলু আহমেদৰ উপৰিও বিভিন্ন দল সংগঠনেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। আজি ৰাতিপুৱাৰ দ্বিতীয়টো খবৰ, আগন্তুক ৬০ দিনৰ ভিতৰত ৩০,০০০ চাকৰিৰ নিযুক্তি প্ৰদান কৰিব চৰকাৰে। মাৰ্চ মাহৰ ভিতৰত ৩০,০০০ পদৰ বিজ্ঞাপন প্ৰকাশ কৰিব চৰকাৰে। শীঘ্ৰেই চৰকাৰে পূৰণ কৰিব ১ লাখ চাকৰিৰ নিযুক্তিৰ প্ৰতিশ্ৰুতি। অৰুণোদয়, ৰেচন কাৰ্ড, ৫ লাখ টকাৰ স্বাস্থ্য বীমা আৰু মিছন বসুন্ধৰাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আগবাঢ়িছো আজি ৰাতিপুৱাৰ তৃতীয়টো খবৰলৈ। অশোভনীয় মন্তব্যৰ বাবে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে থানাই এজাহাৰ, কিন্তু আৰক্ষী নীৰৱ। ইয়াকে লৈ সন্দিহান কংগ্ৰেছৰ জাকিৰ হুছেইন চিকদাৰে তুলিলে প্ৰশ্ন। আজি ৰাতিপুৱাৰ চতুৰ্থটো খবৰ, অভয়পুৰীত এটি কণমানিয়ে নিজে অঁকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ছবি উপহাৰ দিলে মুখ্যমন্ত্ৰীগৰাকীক। এই মুহূৰ্তত মিডল অসমৰ দৰ্শকসকলক দেখুৱাবলৈ লৈছো, এয়া প্ৰত্যক্ষ কৰক। আজি ৰাতিপুৱাৰ পঞ্চমটো খবৰলৈ আগবাঢ়িছো। জুবিনদাৰ সপোন, অসমৰ পৰা ওলাব ফুটবলৰ এটা দল। বৰমাত সংগীতানুষ্ঠানৰ মাজতেই ক'লে জুবিন গাৰ্গে। আজি ৰাতিপুৱাৰ ষষ্ঠ খবৰ, কাটাৰত চলি থকা ফিফা বিশ্বকাপৰ ট্ৰফি উন্মোচন কৰিব বলিউডৰ মোহময় অভিনেত্ৰী দীপিকা পাডুকনে। ১৮ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে উন্মোচন কৰা হ'ব এই ট্ৰফি। এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে দীপিকা পাডুকনে অতি শীঘ্ৰেই কাটাৰলৈ উৰা মাৰিব বুলি আশা কৰা হৈছে। বিশ্বৰ অন্যতম সৰ্বাধিক জনপ্ৰিয় ক্ৰীড়ানুষ্ঠানত এনে সন্মান লাভ কৰা প্ৰথমগৰাকী অভিনেত্ৰী হিচাপে পৰিগণিত হ'ব ৩৬ বছৰীয়া দীপিকা। প্ৰাপ্ত খবৰ অনুসৰি ১৮ ডিচেম্বৰত দীপিকা পাডুকনে লুচাইল আইকনিক ষ্টেডিয়ামত হ'বলগীয়া ফাইনেল মেচখনৰ সময়ত বিশ্বকাপৰ ট্ৰফি উন্মোচন কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে অহা বছৰৰ ২৫ জানুৱাৰীত মুক্তি পাবলগীয়া ছবি পাঠানত শ্বাহৰুখ খান আৰু জন আব্ৰাহামৰ সৈতে দেখা পোৱা যাব দীপিকা পাডুকনক। পাঠানৰ উপৰি দীপিকা পাডুকনক অমিতাভ বচ্চন আৰু প্ৰভাসৰ সৈতে প্ৰজেক্ট কেত দেখা যাব। তদুপৰি স্বামী ৰণবীৰ সিঙৰ ছবি চাৰ্কাছতো তেওঁক এক বিশেষ ভূমিকাত দেখা পোৱা যাব। আজি ৰাতিপুৱাৰ সপ্তম খবৰটো, বোকাখাত আৰক্ষী থানাৰ অধীনস্থ নুমলীগড় তিনিআলিত ফাৰ্মাচীৰ লাইচেন্স প্ৰদানৰ নামত ধন লৈ এজন যুৱক সোমবাৰে আৰক্ষীৰ জালত পৰে। জানিব পৰা মতে যোৰহাটৰ নিবাসী যুৱকজনে নিজকে সংশ্লিষ্ট বিভাগৰ কৰ্মচাৰী বুলি পৰিচয় দি নুমলীগড়ৰ এজন লোকৰ পৰা ফাৰ্মাচীৰ লাইচেন্স প্ৰদানৰ নামত ৫০,০০০ টকা নগদ ধন নিয়ে। কিন্তু লাইচেন্সখন দিয়ে যদিও সম্পূৰ্ণ ভুৱা লাইচেন্স বুলি লোকজনে সদৰি কৰে। এই ক্ষেত্ৰত নিজকে ৰাজু হাতীকাকতি বুলি পৰিচয় দিয়া প্ৰবঞ্চকজনে আৰক্ষীৰ সন্মুখতে ১৫,০০০ টকা ধন লোৱাৰ কথা স্বীকাৰ কৰিছে। লগতে তেওঁ ভুৱা লাইচেন্স দিয়া নাই বুলিও প্ৰকাশ কৰিছে। কিন্তু ভুক্তভোগী লোকজনে এই প্ৰবঞ্চকে বহু লোকক ঠগাই এনেদৰে ধন সংগ্ৰহ কৰি আহিছে বুলি অভিযোগ কৰে। আজি আবেলি ভুক্তভোগী লোকজনে বিষয়টো বোকাখাত আৰক্ষীক অৱগত কৰাৰ লগতে প্ৰবঞ্চকজনক কৌশলেৰে নুমলীগড়লৈ মাতি আনে। পিছত বোকাখাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক আটক কৰিছে। আজি ৰাতিপুৱাৰ শেষৰটো খবৰ,
যোৱা 21 নৱেম্বৰত সংঘটিত চাঞ্চল্যকৰ ৰঞ্জিত বৰা হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজনকৈ লোকক। সোমবাৰে নিশা মহানগৰ আৰক্ষীয়ে মৰিগাঁৱৰ পৰা আমিৰ আলী নামৰ এজনক আটক কৰাৰ পিছত আজি চিন্তু মেধি নামৰ আন এজন অভিযুক্তক আটক কৰিছে। বশিষ্ঠ থানাত দুয়োজন আটকাধীন অভিযুক্তক আৰক্ষীয়ে মাৰাথন জেৰা চলাই থকা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ ব্লুপ্ৰিণ্ট ৰচিছিল আমিৰ আলীয়ে। বিভিন্ন সময়ত আৰক্ষীৰ ইনফৰ্মাৰ আছিল আমিৰ আলী। পূৰ্বেও বহু অপৰাধজনিত ঘটনাৰ সৈতে জড়িত আছিল আমিৰ আলী। কাৰাগাৰলৈও গৈছিল বহুবাৰ। আৰু এই আমিৰ আলীয়ে হত্যাকাণ্ডটো সংঘটিত কৰিবলৈ চুপাৰি দিছিল যদু আৰু চিন্তু নামৰ দুজনক। হত্যাকাণ্ডটো সংঘটিত হোৱাৰ পিছত মাষ্টাৰ মাইণ্ড আমিৰ আলীয়ে মৰিগাঁওস্থিত শহুৰেকৰ ঘৰত আত্মগোপন কৰি আছিল। জানিব পৰা মতে হত্যাকাণ্ডত ব্যৱহাৰ হোৱা মটৰ চাইকেলখনো মৰিগাঁৱৰ শহুৰেকৰ ঘৰতে আছে। চিচিটিভিত ধৰা পৰা মটৰ চাইকেলখনৰ লগত মৰিগাঁৱত উদ্ধাৰ হোৱা মটৰ চাইকেলখনৰ সাদৃশ্য আছে বুলিও জানিব পৰা গৈছে। আৰক্ষীয়ে জেৰা চলাই আছে যদিও কি কাৰণত এই হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত কৰিছিল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। ইফালে আদালতে 5 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আমিৰ আলীক। উল্লেখ্য যে যোৱা 21 নৱেম্বৰত পাঞ্জাবাৰী অঞ্চলত মটৰ চাইকেলে অহা দুৰ্বৃত্তই হত্যা কৰিছিল পুৰবী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাক। প্ৰিয় দৰ্শকসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।